আজি গোটেই ভাৰতবৰ্ষত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন কাৰ্যসূচী চলি আছে ৰাতিপুৱাৰ পৰাই গধূলিলৈকে। আশা কৰিছোঁ আমাৰো BTC অঞ্চলৰ এই কোকৰাঝাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৰফৰ পৰাই আমাৰ ব্যক্তিগত পাৰ্টি BPF দলৰ শ্ৰীযুত খাম্পা বৰগীয়াৰী ডাঙৰীয়াৰ আজি ৰাতিপুৱাৰ পৰাই গধূলিলৈকে ভোটদান কাৰ্যসূচী চলি আছে। গতিকে এই কাৰ্যসূচীৰ আগতে আজি তেখেতক শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ, যাতে ৰাতিপুৱাৰ পৰাই গধূলিলৈকে আমাৰ শুভাকাংক্ষী ৰাইজে ভোটাৰ ৰাইজে তেখেতৰ হৈ যাতে 1 নম্বৰত ভোটদান কৰে। আৰু আশা কৰিছোঁ বিজয় সাব্যস্ত কৰাৰ পিছত বিশেষকৈ আমাৰ BTC অঞ্চলৰ স্বাৰ্থত তেওঁ কাম কৰিব, অসমৰ স্বাৰ্থত তেওঁ কাম কৰিব আৰু যিখিনি সমস্যা জাতি জনগোষ্ঠীৰ সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰাৰ স্বাৰ্থত দিল্লীত গৈ পেলাই দিল্লীৰ মজিয়াত তেওঁ উপস্থাপন কৰিব পাৰিব আৰু কিছুমান সমস্যাবিলাকক তেওঁ দাঙি ধৰি সম্পূৰ্ণভাৱে কাম কৰাৰ স্বাৰ্থত তেওঁ কাম কৰিব পাৰে। এইখিনিকে আশা ৰাখিছোঁ যে আমি একেলগে জাতি জনগোষ্ঠীৰ মাজত এটা MP হৈ পেলাই আমি আমাৰ যিখিনি উদ্দেশ্য লক্ষ্য আছে BPF দলৰ এই উদ্দেশ্যবিলাকক সফল কৰিবৰ কাৰণে তেখেতে নিশ্চয়কৈ সক্ষম হ'ব। আৰু লগতে আমাৰো এইফালে যিহেতু আজিতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, আমি আশা কৰিম আমাৰ BPF দলৰ তৰফৰ প্ৰায় ব্যক্তিগত পাৰ্টি দুৰ্গা দাস বড়ো ডাঙৰীয়াও বিপুল ভোট ব্যৱধানত তেওঁ বিজয় সাব্যস্ত কৰিব পাৰিব। দুজনো আমি জিকিম। গতিকে আশা কৰিছোঁ আহিথকা দিনত আমাৰ BPF দলৰ তৰফৰ পৰাই খুবেই ভাল হ'ব। ধন্যবাদ।